নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাই মোৰ এই ভিডিঅ'টি মুকলি কৰিছোঁ। বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিবলৈ গৈছোঁ। বিষয়টো এনেকুৱা হৈছে যে আমি শেহতীয়াভাৱে দেখা পাইছোঁ যে ষ্টুডেণ্টৰ কাৰণে বেংকৰ একাউণ্ট খোলাটো চৰকাৰৰ ফালৰ পৰা যিহেতু বাধ্যতামূলক কৰি দিছে, গতিকে ল'ৰা ছোৱালীবিলাকে ষ্টুডেণ্টবিলাকে বেংকৰ একাউণ্ট খোলাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে নিজে সন্মুখীন হৈছে বা বিভিন্ন ধৰণৰ কথা তেওঁলোকে গাৰ্জেনবিলাকে আলোচনা কৰি থকা দেখা গৈছে। এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আপোনালোকে যিকোনো বেংকৰ ফৰ্ম লৈ একাউণ্ট খুলিব পাৰিব, কিন্তু এই একাউণ্ট আপোনালোকে কিছুমান স্কুলৰ ফালৰ পৰা খুলিছে আৰু কিছুমান ব্যক্তিগতভাৱে খোলা দেখা গৈছে। গতিকে আপোনালোকে যদি ব্যক্তিগতভাৱে এনেকুৱা একাউণ্ট খুলিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বেংকৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব, তাকে কি লাগিব সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। বন্ধুসকল, আমি দেখোঁ যে যিবিলাক প্ৰায় গাঁও এৰিয়াত বাস কৰা ল'ৰা ছোৱালীবিলাকে PG বেংক বা অসম গ্ৰামীণ বিকাশ বেংক যিবোৰৰ পৰা ফৰ্ম আনি মানে একাউণ্ট খুলিবৰ কাৰণে প্ৰস্তুতি চলাইছে। গতিকে আমি এই PG বেংকৰ যিখন ফৰ্ম আছে আসাম গ্ৰামীণ বিকাশ বেংকৰ এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে আমি আজি এই ভিডিঅ'টিত বিশেষকৈ ক'ব ওলাইছোঁ। বন্ধুসকল, প্ৰথমতে আমি দেখিছোঁ এইখন আসাম গ্ৰামীণ বিকাশ বেংকৰ ফৰ্ম হয়। এই ফৰ্মখনত প্ৰথমতে আপোনাৰ লিখা আছে ব্ৰাঞ্চ নাম হৈছে আপোনাৰ যিটো ব্ৰাঞ্চ হয় এই ব্ৰাঞ্চৰ পৰা আনিছে তাতে লিখিব লাগিব। একাউণ্ট নম্বৰ ইয়াতে দিব নালাগে। তাৰপিছত লিখা আছে একাউণ্টছ অপেনিং ফৰ্ম, এখন একাউণ্টছ অপেনিং ফৰ্ম হয়। এইখন প্ৰথমতে লিখা আছে কেনেকুৱা একাউণ্ট আপোনাক লাগিব, ছেভিংছ একাউণ্ট নে কাৰেণ্ট একাউণ্ট নে টাৰ্ম ডিপ'জিট নে আদাৰ ডিপ'জিট। গতিকে এইখনৰ ছেভিংছ একাউণ্টত ক্লিক কৰিব আপোনালোকে চিন কৰি দিব লাগিব। তাৰপিছত আছে পাৰ্চনেল ডিটেইলছ বুলি ক'লে আপোনালোকৰ পাব্লিক হয়, ষ্টাফ হয় নে চিনিয়ৰ চিটিজেন নে মাইনৰ নে ফিজিকেলি চেলেঞ্জ নে ষ্টাফ। গতিকে আমি ইয়াতে দেখিছোঁ এয়া চিনিয়ৰ চিটিজেন নহয় মাইনৰ, আমাৰ বেছিকৈ মাইনৰ হ'ব। স্কুলৰ ষ্টুডেণ্ট হ'লে নিশ্চয় মাইনৰ হ'ব, 18 বছৰ তলৰ মাইনত আমি ঠিক চিন দিছোঁ। তাৰপিছত ফাৰ্ষ্ট এপ্লিকেণ্টৰ নাম, প্ৰিফিক্স হ'লে আপোনাৰ চি যদি লিখে চি লিখিব পাৰিব, নাই যদি দিব নালাগে। এটা ফুল নেম লিখিব লাগিব, যাৰ এটা স্পেচ মাজত এটা খালী এৰি টাইটলটো লিখিব লাগিব, বা কাৰোবাৰ যদি মাজত মিডল নেমো থাকে তেতিয়াহ'লে মাজত এটা খৰি লিখিব লাগিব। ফাৰ্ষ্ট এপ্লিকেণ্ট লিখিলোঁ, ছেকেণ্ড এপ্লিকেণ্টটো আপোনাৰ এইটোৱে হ'ব আৰু থাৰ্ড এপ্লিকেণ্টটো এইটোৱে হ'ব। কিন্তু এটা কথা ইয়াতে উল্লেখ কৰা আছে যে ইন কেছ অফ এপ্লিকেণ্টছ ইজ মাইনৰ, যদি এপ্লিকেণ্টছ মাইনৰ হয় আৰু এপ্লিকেণ্টছ মাইনৰ হ'বই আপোনালোকৰ, প্লিজ ৰাইট পেৰেণ্টছ গাৰ্জেন্স নেম এজ অন এপ্লিকেণ্টছ বিল' দ্য মাইনাৰ্ছ নেম। অৰ্থাৎ এপ্লিকেণ্ট যদি মাইনৰ হয় তেতিয়াহ'লে পেৰেণ্টছ বা গাৰ্জেনৰ নাম তাৰমানে লিখিব লাগিব। ক'ত লিখিব লাগিব? তলত, এপ্লিকেণ্টছৰ তলত। গতিকে ফাৰ্ষ্ট এপ্লিকেণ্ট, ছেকেণ্ড এপ্লিকেণ্ট আৰু থাৰ্ড এপ্লিকেণ্ট যিহেতু এজনেই হয়, গতিকে ইয়াতে তিনিটা নাম লিখিলোঁ, লিখি তলত আপোনাৰ গাৰ্জেনৰ নাম আপোনালোকে লিখি দিব পাৰিব। তাৰপিছত আছে ইফ এনি of the applicants are existing account holder, please mention the customer identification number. এই কিছুমানে কি কৰে জইনলি যিহেতু একাউণ্ট খোলে, গতিকে ফাৰ্ষ্ট এপ্লিকেণ্ট বা ছেকেণ্ড এপ্লিকেণ্ট বা থাৰ্ড এপ্লিকেণ্ট থাকিলে তেওঁলোকৰ যদি আগৰ একাউণ্ট নম্বৰ আছিলে তেতিয়া সেই একাউণ্ট নম্বৰত যিখন ফৰ্ম পেজত কাষ্টমাৰ আইডিও লিখা আছে, কাষ্টমাৰ আইডিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। কাষ্টমাৰ আইডিটো আপুনি দেখা হৈছে ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত আছে পান নম্বৰ দিব লাগিব এপ্লিকেণ্টৰ যিহেতু এইটো মাইনৰ হয়, ইয়াতে পান নম্বৰৰ বিশেষ দৰকাৰ নহয় বুলি আমি ভাবোঁ। তাৰপিছতে কি দিয়া আছে আপোনাৰ পে'মেণ্ট ডিটেইলছ। ইয়াতে এই ফৰ্মখন আমি লক্ষ্য কৰিলে আপোনালোকে এটা বস্তু দেখা পাব যে ইয়াতে এড্ৰেছৰ কাৰণে নিৰ্দিষ্ট জেগা নাই, নিৰ্দিষ্ট ঠাই নাই। গতিকে ইয়াতে হাতেৰে লিখি দিয়া গৈছে পে'মেণ্ট ডিটেইলছত ভিলেজ, পোষ্ট অফিচ আৰু পিন নম্বৰ লিখি দিয়া গৈছে। ইয়াতে আপোনাৰ লেখা আছে যে মোড অফ ডেপ'জিট নিশ্চয়তো কেছ ডেপ'জিটেই হ'ব। যদি আপোনালোকে এটা একাউণ্টত পইচা জমা থয় আমি নিশ্চয় এতিয়া চেক কিছুমান খাব পাৰে, কিন্তু বেছিভাগৰ আপোনালোকে কেছ দিব পাৰিব। মোড অফ ডেপ'জিট কেছ। তাৰপিছত তলৰ পইণ্টটো লিখা আছে পিৰিয়ড অফ টাইম ৰেকাৰিং। এইটো ৰেকাৰিংটো কথা নাহে, RD পে'মেণ্ট ইনষ্টলমেণ্ট এইটো নালাগে। কিয় নালাগে? এইবিলাক আপোনাৰ দৰকাৰ নাই যেতিয়া আপুনি একাউণ্টটো খুলিব গৈছে। তাৰপিছত ফেচিলিটিজ ৰিকুৱাৰ্ড, কি ফেচিলিটি লাগিব। যদি চেকবুক লাগে চেকবুকত আপোনাৰ ৰাইট চিন দিব লাগিব। ডেবিট কাৰ্ড, ATM কাৰ্ড দিব পাৰিব। SMS আমি SMS দিছোঁ, SMS যিহেতু লাগিব। মোবাইল বেংকিং আছে আজিকালি ল'ব পাৰে ল'লে, ইণ্টাৰনেট বেংকিং আৰু এইবিলাক। তাৰপিছত আছে ফাৰ্ষ্ট এপ্লিকেণ্টৰ মোবাইল নম্বৰ, ইয়াতে গাৰ্জেনৰ নম্বৰ দিব লাগিব। যিহেতু মাইনৰ নম্বৰ নাথাকে, মাইনৰ মোবাইল নাথাকে, গতিকে গাৰ্জেনৰ নম্বৰ দিব লাগিব। আৰু ইয়াতে ইমেইল ID যদি আছে ইমেইল ID আপোনালোকে লিখিব পাৰিব। ইমেইলটো লিখিব লাগিব, ব্লক লেটাৰ লিখা আছে, ইনষ্ট্ৰাকশ্যন ইয়াতে দিয়া আছে। তাৰপিছতে দিয়া আছে ৰিনিউৱেল ইনষ্ট্ৰাকশ্যন। ৰিনিউৱেল ইনষ্ট্ৰাকশ্যন আপোনাৰ এইটো নালাগে, এই দৰকাৰ নাই। তাৰপিছত ইণ্টাৰেষ্ট পে'মেণ্ট ফ্ৰিকুৱেঞ্চি ইন কেছ অফ ফিক্সড ডেপ'জিট, এইটো যদি ফিক্সড ডেপ'জিট কৰে তেতিয়াহে দৰকাৰ, গতিকে এইটো আপোনালোকে ফিক্সিং দিব নালাগে। তাৰপিছত ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন এইখিনিও নালাগে। লাষ্টত একাউণ্ট অপাৰেটিং ইনষ্ট্ৰাকশ্যনছ, কোনে অপাৰেট কৰিব, চলাব কোনে। চিংগুল আপোনালোকে আমাৰ যিটো মেজৰ বা যিহেতু 18 বছৰৰ পৰা ল'ৰা ছোৱালীবিলাকে চিংগুল নিজাববীয়াকৈ একাউণ্ট খুলিব পাৰে বা চলাব পাৰে, গতিকে চিংগুল তেওঁলোকে দিব পাৰে। কিন্তু এইটো যিহেতু মাইনৰ একাউণ্ট, গতিকে আমি দিছোঁ গাৰ্জেন অন বিহেভ অফ মাইনৰ, ইয়াতে ঠিক চিন দিছোঁ। আপোনালোকে গাৰ্জেন অন বিহেভ মাইনৰ দিব পাৰে নাইবা চিংগুল দিব পাৰে। তাৰপিছত আইডাৰ এনি অফ এইকেইটা আপোনাৰ দৰকাৰ নাই। জইণ্টলি হ'লে জইণ্টলি,
তাৰপিছতে নেম টু বি ডিছপ্লেড অন ATM কাৰ্ড আপোনাৰ নামটো কেনেকৈ আহিব যদি ATMৰ কাৰণে এপ্লাই কৰে তেতিয়া আপোনাৰ নামটো লিখিব লাগিব আপোনাৰ নামটো কি হিচাপে আহিব যদি যেনেকৈ বিচাৰে এনেকৈ নামটো ইয়াত লিখিব লাগিব আৰু লাষ্টত ডিক্লেৰেশ্যন দিয়া আছে ডিক্লেৰেশ্যনত এইখিনি ডিক্লেৰেশ্যন কৰি ইয়াতে ফাৰ্ষ্ট এপ্লিকেণ্টৰ ফুল ছিগনেচাৰ ছেকেণ্ড এপ্লিকেণ্টৰ ফুল ছিগনেচাৰ আৰু থাৰ্ড এপ্লিকেণ্টৰ ফুল ছিগনেচাৰ দিব লাগিব ইয়াতে ফুল ছিগনেচাৰ দিলোঁ দিয়াৰ পিছত বেক পেজটো আমি আহিলে গুচি বেক পেজত দিয়া আছে যে ইনষ্ট্ৰাকশ্যন আই কনফাৰ্ম ডেট আই এম এ KYC কমপ্লেইন একাউণ্ট হোল্ডাৰ এইটো KYC কমপ্লেইন যিবিলাক একাউণ্ট হোল্ডাৰ আছে এইবিলাকৰ কাৰণে এই ঘৰটো ফিল আপ কৰিব লাগিব আৰু লাষ্টত ফাৰ্ষ্ট এপ্লিকেণ্টৰ ফটো ছেকেণ্ড এপ্লিকেণ্টৰ ফটো থাৰ্ড এপ্লিকেণ্টৰ ফটো গতিকে এই তিনিখন ফটো এজনৰ হ'ব অৰ্থাৎ যিজনে একাউণ্ট খুলিব যাৰ নামৰ মাইনৰ তেওঁৰ হ'ব আৰু ইয়াতে স্পেচিফিক ছিগনেচাৰ ইয়াতে আপুনি বেংকত যেনেকৈ ছিগনেচাৰটো কৰিব সেই ছিগনেচাৰটো লাগিব অৰ্থাৎ ফুল ছিগনেচাৰ নহয় এইটো আপুনি যেনেকৈ ছিগনেচাৰ কৰিব বেংকৰ যেনেকৈ বিচাৰে এইটো ছিগনেচাৰ কৰিব পাৰিব কিছুমানে শ্বৰ্ট কৰে কিছুমানে ফুল কৰে তেহেঁতৰ নিজৰ লগত কথা লাষ্টত অফিচিয়েল আছিল আৰু অথৰাইজ এইখিনি মাৰি আৰু এটা ঘৰ ফিল আপ কৰিব বাকী আছে এইটো হৈছে নমিনেশ্যন দিয়ে ৰিকুৱাৰ্ড অৰ নট ৰিকুৱাৰ্ড আমাৰ যিটো নমিনেশ্যন লাগিব গতিকে নমিনেশ্যন ৰিকুৱাৰ্ড দিব লাগিব এটা নমিনি নেম দিব লাগিব এড্ৰেছ দিব লাগিব ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট এজ দিব লাগিব আৰু যদি নমিনি মাইনৰ হয় তেতিয়াহ'লে ডেট অফ বাৰ্থটো দিব লাগিব লাষ্টত নমিনি ছিগনেচাৰ লাগিব এড্ৰেছ লাগিব ডেপজিটৰ এড্ৰেছ আৰু ছিগনেচাৰ লাগিব আৰু এইখিনি কৰাৰ পিছত আপোনাৰ ফৰ্ম ফিল আপ হৈ গৈছে আপোনালোক আৰু চিন্তা কৰাৰ দৰকাৰ নাই ইয়াতে ফৰ বেংক ইউজ অনলি লাষ্টৰখিনি বেংকে ফিল আপ কৰি আপোনালোক পঠাই দিব গতিকে বন্ধুসকল নিশ্চয় আপোনালোকে এই ভিডিঅ'টি চাই উপকৃত হ'ব বুলি মই বিশ্বাস কৰোঁ আৰু ইয়াৰ আপোনালোক আৰু এটা কথা ক'ব ৰৈ গৈছে এই ফৰ্মখনৰ লগত আপোনালোকে নিজৰ মাইনৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন কাটি দিব লাগিব লগতে গাৰ্জেনৰ আই প্ৰুফ আৰু এড্ৰেছ প্ৰুফ অৰ্থাৎ পান কাৰ্ড ভোটাৰ ID আপোনালোকে কাটি দিব লাগিব আৰু স্কুলৰ ফালৰ পৰা যদি কিবা চাৰ্টিফিকেট দিয়ে তেতিয়া স্কুলৰ পৰা সেই চাৰ্টিফিকেটখন কাটি দিব লাগিব বন্ধুসকল ভিডিঅ'টি আজিলৈকে ইমানতে যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ